যোৱা পাৰ্টত দেখাৰ দৰে চুৰিয়াই গাঁৱৰ সেই ভয়ানক কালিকাৰ সমাধান বিচাৰি গভীৰ নিশা ভূত বাংলাটোত গৈ সোমায়। তেনেতে সি মন কৰে যে টেবুলৰ ওপৰত ৰাখি থোৱা দুখন কিতাপৰ এখন তাত নোহোৱা হৈ আছে। সেয়ে সি আনখন কিতাপ মেলি চায়, যিখন তন্ত্ৰবিদ্যাৰ এখন প্ৰাচীন গ্ৰন্থ আছিল। অৰ্থাৎ ভেংকট সঁচাকৈ তন্ত্ৰবিদ্যাত মহাৰথ আছিল। আনফালে পূজাৰীয়ে মন্দিৰৰ প্ৰাচীন গ্ৰন্থৰ বিধান দি কয় যে অহাকালিৰ অমাৱস্যাৰ নিশা সমগ্ৰ গাঁওবাসীয়ে অগ্নিত তেজৰ আহুতি দি নন্দিনীৰ বলি দিব লাগিব, আৰু তেতিয়াহে এই কালিকাৰ বিনাশ ঘটিব। লগে লগে পূজাৰীৰ বচন মানি নন্দিনীক নিব অহা গাঁৱৰ প্ৰতিজনক চুৰিয়াই মুহূৰ্ততে ওফৰাই হুংকাৰ দি কয় যে নন্দিনীৰ লগতে সমগ্ৰ গাঁওবাসীক সি অকলেই ৰক্ষা কৰিব, আৰু তাৰ বাবে গাঁৱৰ সুৰক্ষা ৰেখা ভেদি ভেংকটৰ পুতেক ভেৰৰ সন্ধানত সি এতিয়াই ৰাওনা হ'ব। তাৰ পাছত ভেৰক বিচাৰি আহি অনাথ আশ্ৰমত সি জানিব পাৰে যে ভেৰ সৰুৰে পৰা বিকৃত মানসিকতাৰ কালিকা শক্তিত নিপুণ এক নৰপিশাচ আছে, আৰু গভীৰ নিশা সি আশ্ৰমত নোহোৱা হৈ প্ৰায় জংঘলৰ অন্ধকাৰত নিশা কটাইছে, যাৰ বাবে তাক ভয়তে আশ্ৰমৰ পৰাই বাহিৰ কৰি দিয়ে। এইবাৰ চুৰিয়া ডাঠ অৰণ্যৰ সেই অংশটো আহি পায় য'ত জয়াল নিশা ভেৰুৱে কালিকা তন্ত্ৰৰ জপ কৰিছে। দৈব্যক্ৰমে ইয়াতে সেই অঘৰীজন লগ পাই কয় যে গাঁৱত যিয়ে কাৰোবাক মৰা দেখে পিছদিনা নিজেও ভয়ানকভাৱে ছুইচাইড কৰে, যিটো শুনি গোটেইবোৰ আঘৰি কম্পমান হয়, কিয়নো এইটো ভয়ানক নৰসংহাৰৰ অতি প্ৰাচীন তন্ত্ৰবিদ, আৰু ইয়াৰ প্ৰয়োগৰ দ্বাৰা ভেৰুৱে গোটেই গাঁওখনক নিশেষ কৰাৰ জল্পনা কৰিছে, যাৰ বাবে সি নিশ্চয় জংঘলৰ অতি দুৰ্গম ঠাইত নিবাস